হেই গাইছ, আশা কৰোঁ সকলো ভালে আছে, মোৰ বৰ ভাল আছোঁ আৰু পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি যাব আহিলোঁ ৰাসলৈ, মানে গাইছ ৰাস আহি উপস্থিত হ'লোৱেই আৰু ইফালে গাড়ীখন থৈ ল'লোঁ, থৈ লৈ ইফালে যাই আছোঁ মানে গাইছ। আৰু ঘৰৰ পৰা মানে আজি আৰম্ভ কৰা নাই আৰু এনেকৈ ভিতৰলৈ সোমাই যাওঁ আৰু এইফালে আছে গেটখন, এইখন গাইছ গেট। আৰু আপোনালোকে চাই আছে অংকুদেকা লাইফ ষ্টাইল আৰু সকলোলৈ শুভেচ্ছা থাকি ৰাসৰ। ৰাসত পিছে গাইছ মই অকলে অহা নাই, মোৰ লগত আছে মামা আৰু মামী, আৰু ইফালে হ'ল মামী আৰু ইফালে হ'ল মামা আছে। আৰু তাৰপিছত আৰু গোটেইকেইজনে মানে গাইছ খোজকাঢ়ি যাই আছোঁ আৰু গাড়ীখন তাতে থৈ আহিলোঁ আৰু এইখনে হ'ল গেটখন। আৰু ইফালে সোমাই যাওঁ আৰু চাওকচোন গাইছ, এইবিলাক কি ধুনীয়া ৰং বিৰঙৰ লাইটেৰে সজাইছে। ৰাস্তাত দেখছে নাই? বাহিৰ আৰু গাইছ এইফালে মূৰ্তিগিলা আছে আৰু ইয়াত দোকান মানে কিবা কিবি আছে। আৰু আজিৰ অনুষ্ঠানত দেখি আগবাঢ়িছোঁ স্বেচ্ছাসেৱক বিভাগৰ সভাপতি সম্পাদক প্ৰমুখে সমূহ স্বেচ্ছাসেৱকৰ সদস্যবিলাক আমি মঞ্চ হিচাপে বিচাৰিছোঁ। আমি খন্তেক পিছতে আজিৰ অনুষ্ঠান আৰম্ভ কৰিম। আমি সমূহ স্বেচ্ছাসেৱক সদস্যবিলাক আমি মঞ্চ হিচাপত আহি চকীসমূহ শাৰী শাৰীকৈ পাতিবলৈ অনুৰোধ জনালোঁ। স্বেচ্ছাসেৱক বিভাগৰ সভাপতি সম্পাদক প্ৰমুখে সমূহ সদস্যবৃন্দক আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ। আমাৰ মঞ্চত চকীসমূহ আছে, তললৈ নমাই শাৰী শাৰীকৈ পাতিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। অৱতাৰ বৰা অৱতাৰ বুদ্ধ অৱতাৰ।
এইটো দেখি ভালে আছে আৰু বোলক সকলোবোৰ মোলে জানো তামান ভিউ Dame dam. चालू होगा स्टार्ट होगा फर्स्ट वाला टीम होगा और फर्स्ट वाला हंगामा होगा Huh?